হাই গাইজ, এইজন যে মই স্ক্ৰীণত লগাই দিছোঁ এই মহাপুৰুষজনক চিনি পায়নে? এইজন হৈছে নেশ্যনেল নিউজৰ ইণ্ডিয়ান ৰিপাব্লিক টিভিৰ ছিনিয়ৰ এংকৰ। যদি কিবা ভুল হয় কমাৰ দৃষ্টিৰে চাব মোৰ কোৱাত, কিন্তু এই মহাপুৰুষজন চাওক, কিবা যদি চৰকাৰৰ দালালি কৰিব আছে সি কৰিব পাৰে। যদি কিবা চৰকাৰৰ কিবা বৰিখন কৰিব লাগে তেতিয়াহ'লে সি কৰিব পাৰে। বৰিত কৰিব পাৰে, কিন্তু অসমৰ পৰা মাত মাতিব নোৱাৰে। আজি 10 দিন হৈ গ'ল, এটা কথাও নেশ্যনেল নিউজত সি ভাইৰেল কৰা নাই। আজি আমাৰ ছ'চিয়েল মিডিয়াৰ যিখিনি ভাই বন্ধুসকল, যিখন সৰু সৰু কণ্টেণ্ট ক্ৰিয়েটাৰ আছে সেইসকলৰ বাবে আজি অসমত বাহিৰৰ পৰা বহুত সহায় আগবঢ়াবলৈ গৈছে, বহুতে বহুত বৰঙণি দিছে, হেল্প কৰিছে, কিন্তু আজি সেই ডাঙৰ ডাঙৰ বাগা নেতাবোৰো আমাৰ অসমত দেখা পোৱা নগ'ল। এদিনো ফোন যোগে অত বাৰ্তালাপ কৰি আছে, অকল ফোন যোগে। কিন্তু ইলেকশ্যনৰ সময়ত দেখা যায় যে সপ্তাহত 2-3 বাৰ বাগা নেতা অসমৰ চেণ্ট্ৰেলৰ নেতাবিলাক অসমত গৈ যায়।